খবৰ জনাব বিচাৰিছো যি ঠাইলৈ বৰ্তমান সময়লৈকে অসম আৰক্ষী যাব পৰা নাই জুবিন গাৰ্গৰ মৃত্যুৰ ২৬টা দিন সম্পূৰ্ণ হ'ল কিন্তু তাৰ পিছতো যে ঘটনাস্থলীলৈ অসম আৰক্ষীৰ দল যাব পৰা নাই সেই ঠাইলৈ গ'ল জুবিন অনুৰাগীয়ে চাই আহিলে ঘটনাস্থলী য'ত জুবিন গাৰ্গৰ মৃত্যু হৈছিল কিদৰে জুবিন গাৰ্গৰ মৃত্যু হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'বলৈ পালে এনে বহু প্ৰশ্ন আপোনাৰ মূৰ মনত আছে অসমৰ ৩.৫০ লাখ জনতাই এই প্ৰশ্নৰ উত্তৰ বিচাৰি আছে কিন্তু ঘটনাস্থলীলৈ গৈ জুবিন অনুৰাগীয়ে যি দেখিলে যি বৰ্ণনা আগবঢ়াইছে আমাৰ সাংবাদিকৰ আগত সেই বৰ্ণনা শুনাৰ পিছত আপোনাৰ গাৰ নোম শিয়ৰি উঠিব আপুনি শুনি আচৰিত হ'ব যে জুবিন গাৰ্গ যি দুখৰ ঠাইত হাতুৰি আছিল সেই ঠাই টুকুৰা যথেষ্ট দহ আছিল আকৌ কৈছো যে সাগৰৰ একেবাৰে দ ঠাইলৈ নিয়া হৈছিল তাত গৈ উপস্থিত হৈছিলোঁ আৰু ২৯ তাৰিখে লাজাৰাছ আইলেণ্ড যিটো য'ত ঘটনাটো হৈছে লাজাৰাছ আৰু চেণ্ট জনছ সেইখিনি জেগাত গৈছিলোঁ এটাৰ ভিতৰত মই গৈ পাইছিলোঁ আৰু শ্ৰদ্ধাঞ্জলি জনাই আহিছোঁ জুবিনদাৰ এইখিনিত জেগাখিনিতো লাজাৰাছ আইলেণ্ড ওৱান অফ দ্য বেষ্ট প্লেচ ইন দ্য ৱৰ্ল্ড বুলি কয় যোনে ছিংগাপুৰ ভিজিট কৰে তেওঁলোকে লাজাৰাছ আইলেণ্ড চেণ্ট জনছ কুচু বুলি এটা আছে চিষ্টাৰ আইলেণ্ড এইবিলাক ভিজিট কৰি আহে বঢ়িয়া জেগা ধুনীয়া জেগা মেইন কথাটো হ'ল যেতিয়া দাদাক তাত লৈ গৈছিলে এজ এ ফ্ৰেণ্ড মই এইটোৱে বিচাৰিলোঁ হয় মানে মই থাকিলে এইখিনি হয়তো মই কৰিলোঁ হয় কিজানি নাজানো কিন্তু কথাটো হ'ল যিদিনাখন লৈ গৈছে যিখিনি জেগাত লৈ গৈছে তাত মোটামুটি 50 মিটাৰ তেওঁলোকে কোৱা মতে 50 মিটাৰ এটা জেগা আছে ৱাল এখন সন্মুখত আছে সেই ৱালখন যোৱা কোনোবাই কৈ আছে গ'লে ঘূৰি আহিব লাগিব এনেকৈ শুনিছে চাগে আপোনালোকে তো 50 মিটাৰৰ সেই 40 ফিট 50 ফিট ডেপ্থৰ পানীত উইদাউট ছেফটি গিয়াৰ তাত লৈ যোৱা হ'ল তেখেতক যাব দিয়া হ'ল আৰু তেওঁলোকৰ লগত থকা আমি 3জন মানুহ 4জন মানুহে আমি দেখি আছোঁ ভিডিঅ'ত বাকী ছিংগাপুৰৰ যিখিনি মানুহ আছে তেওঁলোকে কোনো ধৰণৰ তাতে ছুইমিং কৰিব নাজানে একো কৰিব নাজানে আমাৰ মাজত কোনোবা এটা ওলোৱা এনেকৈ কৈ আছে তো সেনেকৈ এজন মহান ব্যক্তিক তাতে সাগৰৰ মাজত এৰি দি কিনে তেওঁলোকে ওপৰত ভিডিঅ' বনাই আছে সেইটো হ'ব নালাগিছিলে এটলিষ্ট এজন ডক্তৰ লৈ যাওক এজন ভাল ছুইমাৰ লৈ যাওক চব বস্তু এভেইলেবল ইয়াক পাৰ্টি ওৱান অফ দ্য মানে বহুত ডাঙৰ পাৰ্টি তাত কোৱা মতে আৰু ইয়াক পাৰ্টি যোনে তোনে নকৰে আমিতো জাষ্ট ভাড়া কৰি গৈছিলোঁ তো সেনেকুৱা কথা তো তেওঁলোকে এটলিষ্ট সেই ব্যৱস্থাখিনি কৰিব লাগিছিলে এজন ডক্তৰ লওক এজন ভাল ছুইমাৰ লৈ যাওক জুবিনদাৰ লগত থাকক সেইখিনি তেতিয়া নহ'লেহেঁতেন ইয়াক পাৰ্টিৰ লাক্সাৰিয়াছ বুলি কয় এইটো বহুত খৰচা মানে 50-60 হাজাৰ টকামান খৰচা হয় তাত এক্সট্ৰা আপুনি যদি কুক কৰিব খোজে তাৰ কাৰণে এক্সট্ৰা পইচা দিব লাগিব লগত যেনেকৈ ক'লোঁ মই প্ৰফেচনেল ছুইমাৰ লৈ যাব তাৰ কাৰণে এক্সট্ৰা পইচা দিব লাগিব ডক্তৰ নিলে এক্সট্ৰা পইচা দিব